हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু বেটাই মোক এটো ফুৰ্তি দিছে আৰু আমি এটা যাব ওলাইছো তিনিচুকীয়া কাৰণ মোৰ এটা বস্তু কিনিব লগা আছে সেই কাৰণে মানুহজনে মানে মোক আজি গিফট কৰিব আৰু আপোনালোক দেখাই আছো কি গিফট কৰিব আৰু ইয়া দেখিছেনে কেছ কম্পিউটাৰ আমি আহি পালো তিনিচুকীয়া মাকুৰ ৰোডত থকা কেছ কম্পিউটাৰলে কাৰণ মই এটা ল্যাপটপ ল'ব লগিয়া হৈ আছিল সেই কাৰণে মানে মানুহজনে মোক গিফট কৰিছে আৰু সেই ল্যাপটপটোকে ল'ম বুলি মানে আমি এতিয়া আহিছো তিনিচুকীয়া আৰু এয়া ল্যাপটপ চাই আছো ফাইনালি এটা ল্যাপটপ আমাৰ পছন্দ হৈ গ'ল এটোৱে হৈছে মোৰ নতুন ল্যাপটপটো কাৰণ আগৰ ল্যাপটপটো মোৰ অলপ বেয়া হ'ল সেই কাৰণে এটা মোক মানুহজনে গিফট কৰিছে আৰু এটো আমি এতিয়া মানুহজনে চাই আছে কি ভাল হ'ব নহব আৰু আমাৰ এফালে চাওকচোন ববিতা পুৰা মানে টেনচনত থকা নিচিনাকে বহি আছে আৰু বেটাক নকব ই পুৰা ফুৰ্তি কৰিছে এটো ডেমো দিবৰ কাৰণে যেটো ল্যাপটপটো হৈছিল কি হেতে হে কৰি আছিল আৰু এটো মোৰ ল্যাপটপ ৰেডি হৈ গ'ল আৰু মই এতিয়া দোকানখন অকনমান দেখাই দিছো কাৰণ আমাৰ যাব হৈ গ'ল মানুহজনে পেমেন্ট কৰি আছে দোকানখনৰ নাম হৈছে কেছ কম্পিউটাৰ ভাল লাগিছে আৰু এতিয়া আমাৰ বেলেগ বজাৰ কেইটামানো আছে আৰু বজাৰ কেইটা কৰি ল'ব লাগিব যেহেতু এটা বহুতে সময় হৈ গ'ল 8:30 মান বাজিয়ে গ'ল কিন্তু এটা বজাৰ খোলা পাম নে নাপাম হেতুহে মোৰ চিন্তা হৈছে আৰু বেটা একদম বহুত বেছি ফুৰ্তি হৈ আছে কি আৰু হেইনো ওলাই আহিলে ভালেই পায় আৰু মই এটো সেগতে মোৰ মানুহজনকো ধন্যবাদ দিছো যে মোৰ মানে তেওঁ যে মানে মোক এটো আজি দিবলৈ লৈ আহিলে মই একচুয়ালি মই জনা নাছিলো মোক দিব বুলি মই পিছতহে গম পাইছো আজি আমাক মানে এটো মোক গিফট কৰিছে আৰু এতিয়া বজাৰ সজাৰ কৰি লংগে আৰু এটা বজাৰ সজাৰ কৰি হ'ল যেহেতু এটা সময় হৈ গ'ল এটা পেট পূজাটো কৰি ল আমি আহিছো বিগ বস বুলি এখন ৰেষ্টুৰেণ্টলে আৰু এটা বহিল খাই পই এটা ঘৰলৈ যাব এইফালে চোৱা এটা বেটাইহে মানে ভালকে থাকা ভালকে থাকিব না চাই ল কি খাও আমি আপোনালোকক দেখাই আছো এইখনে হৈছে মেনুখন